হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। জয় জয়তে আপোনালোকক অভিনন্দন জনাইছোঁ এই কাৰণে যে আপুনি মোৰ ভিডিঅ'টোত ক্লিক কৰিছে। আজি আমি আলোচনা কৰিবলৈ লোৱা কথাটো হৈছে এই সাঁচি খেতি প্ৰায় মানুহে কৰিবলৈ আৰম্ভ কৰিছে, কিন্তু এতিয়া আপোনাৰ লগত মই এটা কথা পাতিব বিচাৰিছোঁ যে আপুনি আনৰ দৰে কৰিব নে সাঁচি খেতিটো আনতকৈ বেলেগ ধৰণে কৰিব। হয় বন্ধু, আপুনি সাঁচি খেতিটো আন মানুহে কৰাৰ দৰে কৰিব নে আন মানুহতকৈ অলপ পৃথক কৰিব? এইটো এটা বৰ ডাঙৰ প্ৰশ্ন। এতিয়া যদি আপুনি ভাবে যে নহয় মই আনতকৈ অলপ পৃথককৈ কৰিম, তেতিয়াহ'লে আপুনি এটা ষ্টাইল কৰক। আপুনি সাঁচি পুলিটো ৰুইছে, আপোনাৰ সাঁচি পুলিটোৰ বয়স হয়তো 2 বছৰ হৈছে বা হয়তো আপুনি যোৱা বছৰ ৰুইছে। আপুনি সেই পুলিটো 4 আঙুল ওপৰত আপুনি কাটি পেলাওক। এনেকুৱা ষ্টাইলত আপুনি কাটি পেলাওক, চাহগছ যেনেকৈ কলম দিয়ে তেনেকৈ আপুনি কাটি দিয়ক, মানে আগটো কাটি দিয়ক, নাইবা আপুনি লাহেকৈ মুটুকা মাৰি ভাঙি দিয়ক। কাটি দিলে আপোনাৰ পুলিটো মৰি যোৱাৰ চান্স থাকে, কিন্তু যদি আপুনি লাহেকৈ মুটুকা মাৰি ভাঙি পকাই যদি থৈ দিয়ে, সাঁচি এই চাহৰ পুলিবিলাক যেনেকৈ পকাই থৈ দিয়ে, আপুনি তেনেকৈ পকাই থৈ দিয়ক। তেতিয়া আপুনি দেখিব যে তাৰ গুৰিৰ পৰা 6-7টা খুব সুন্দৰ ডাল ওলাইছে। যেতিয়া আপোনাৰ 6-7টা সুন্দৰ ডাল ওলাব, আপোনাক কেইজোপা গছ লাগিব? এজোপা গছৰ পৰা আপোনাক কেইজোপা গছ লাগিব? ধৰক 4জোপা লাগে। আপুনি 4টা ডাল ৰাখি বাকীকেইটা ডাল আপুনি এৰুৱাই দিয়ক। তেতিয়া দেখিব যে আপোনাৰ এজোপা গছতে 4জোপা গছ হ'ব। আপুনি যদি যত্ন লয়, আপুনি যদি উপযুক্ত সাৰ পানী দিয়ে, তেতিয়া আপোনাৰ অকলশৰীয়া ৰোৱাকৈ গছজোপা যিমান শকত হৈছে, আপোনাৰ এই 4টা পুলিও সিমানেই শকত হ'ব। অৰ্থাৎ আপুনি এটা পুলি ৰুই যিমান টকা পাব, আপুনি এটা পুলিকে যদি আপুনি আপোনাৰ ষ্টাইলত কৰে, আনতকৈ পৃথক ধৰণে কৰে, তেতিয়া আপুনি 4টা বা 5টা পুলি পাবলৈ সক্ষম হ'ব। কোনো চিন্তা কৰিব নালাগে, আপোনাৰ কিন্তু পুলি মৰি নাযায়। হেল্ল' বন্ধু, আপুনি কৰি চাওকচোন। এই যে পুলিখিনি আপুনি দেখি আছে, এইখিনি চাওক, এটা হৈ আছে, এটা হৈ আছে। কিন্তু এটা পুলিকে যদি 4টা পুলি পাওঁ, কি বেয়া হ'ব ন? হেল্ল' বন্ধু, আহক এইবাৰ আমি আনতকৈ পৃথক ষ্টাইলত সাঁচি খেতি কৰোঁ। ধৰক আপুনি আপোনাৰ ল'ৰাটো বা ছোৱালীজনী আনৰ নিচিনা হোৱাটো বিচাৰে নে আনতকৈ পৃথক হোৱাটো বিচাৰে? যদি আপোনাৰ ল'ৰাটো বা আপোনাৰ ছোৱালীটো আনতকৈ পৃথক হোৱা বিচাৰে, তেতিয়া আপুনি আনৰ লগত একেবাৰে মিলি যোৱাটো পৰা আঁতৰাই ৰাখিব লাগিব। আপুনি তাক আপোনাৰ প্ৰচেছত এখন ৰুটিন মতে আগবাঢ়িবলৈ দিব লাগিব। ধৰক ৰাতিপুৱা শুই উঠিয়ে সি কি কাম কৰিব, কিমান সময়ত পঢ়া টেবুলত থাকিব, কিমান সময়ত সি স্কুললৈ যাব, কিমান সময়ত সি স্কুলৰ পৰা বেক হ'ব, স্কুলৰ পৰা আহি পেলাই সি শুব নে সি খেলিবলৈ যাব। কিছুমান ল'ৰা ছোৱালীয়ে ৰাতি স্কুলৰ পৰা আহি পেলাই আকৌ খেলপথাৰলৈ লৰ মাৰে। আপুনি সেইটো নকৰিবলৈ দিব, কাৰণ আন ল'ৰা ছোৱালীতকৈ আপুনি পৃথকভাৱে তাক ডাঙৰ কৰিবলৈ যত্ন কৰক। এদিন দেখিব যে 100টা ল'ৰাতকৈ সি পৃথক হৈ যাব। হেল্ল' বন্ধু, সেই সকলোখিনি কথা আমি কাম কৰিহে যাব পাৰোঁ, আমি কাৰ্য কৰিহে যাব পাৰোঁ। দেখিব যে আমি এটা ভাল ফল পামেই। হেল্ল' বন্ধু, আজি আপোনালোকক এটা কথা মই নকৈ নোৱাৰোঁ যে সঁচা কথাটো ক'বলৈ গ'লে আৰু অলপ দিনৰ পিছৰ পৰা এই সাঁচি গছবিলাক কেজি হিচাপত বিক্ৰী হ'ব। এটা ফিক্স ৰেট আহি যাব যে কেজি 600 টকা বা কেজি 1000 টকা। মাল আছে, মাল নাই, কোনো প্ৰয়োজন নহ'ব, কাৰণ সাঁচি গছজোপাত মাল থাকক বা মাল নাথাকক, কেজি হিচাপত বিক্ৰী হ'ব। গতিকে আপুনি মাল নাই বুলি আপুনি চিন্তা কৰি থাকিব নালাগে, আপোনাৰ গছজোপা বিক্ৰী হ'বই। কাৰণ সাঁচি গছত মাল নথকা গছৰ পৰাও আঁতৰ সৃষ্টি হয়। একেবাৰে সঁচা কথা যে যদি সাঁচি গছত পোকে নাখায়ো, তেতিয়াও কিন্তু সাঁচি গছৰ পৰা আঁতৰ উলিয়াব পাৰি বুলি ইতিমধ্যে প্ৰমাণ হৈ গৈছে। এতিয়া চাওক, যিটো অতি পুৰণি পদ্ধতিত
সাঁচি গছৰ পৰা মাল উলিয়াই যে 15 দিন গেলাই থ'লে, 15 দিনৰ পিছত 15 দিন জুই দিলে। এতিয়া কিন্তু এনেকুৱা কিছুমান মেচিন আহিব যে সাঁচি গছত 7টা-8টা মানুহ বহি বটালি মাৰি থাকিবৰ কোনো প্ৰয়োজন নহ'ব, কাৰণ মেচিনে বস্তুখিনি পৃথক কৰি পেলাব। এজোপা সাঁচি গছৰ পৰা মেচিনেই বস্তুটো পৃথক কৰি পেলাব আৰু মেচিনতে বস্তুটো গৰম হ'ব, মানে মেচিনেই নিষ্কাশন কৰিব। গতিকে চাওক, এতিয়া অলপ ডেভেলপ হৈছে, কাৰণ আগতে 15 দিন লাগিছিলে, এতিয়া কিন্তু 8 দিনতেই ইয়াৰ সম্পূৰ্ণ মালখিনি উলিয়াবলৈ সক্ষম হৈছে। কিন্তু আৰু অলপ দিনৰ পিছত কিন্তু তেনেকুৱা নহ'ব যে আপোনাৰ হয়তো মেচিনটো লৈ গুচি আহিব আপোনাৰ ঘৰলৈকে আৰু আপোনাৰ মুখৰ আগতে বস্তুটো মেচিনে বাঢ়ি কৰি দিব। সেইটো কাৰণ ধৰক আপোনাৰ আমাৰ যেনেকৈ পলিউশ্যনৰ এখন গাড়ী আছে, বাটতে ৰৈ থাকে, আপুনি গাড়ীখন নিব দৰকাৰ নাই, আপোনাক ধৰিলে বছ পলিউশ্যনটো হৈ গ'ল। ঠিক তেনেকৈ আপোনাৰ ঘৰলৈকে গাড়ীখন গুচি আহিব, আপোনাৰ ঘৰতেই গছডালৰ পৰা মালটো বাঢ়ি কৰি লৈ যাব। হয়তো কাটিবও নালাগিব, হয়তো গছডাল কাটিবও নালাগিব, গছ হৈ থাকিব, কিন্তু গছৰ পৰা মালখিনি বাঢ়ি কৰি লৈ যাব। তেনেকুৱা গৱেষণা এতিয়া চলি আছে। গতিকে আপুনি নিশ্চিন্ত থাকক, আপোনাৰ গছজোপাত মাল থাকক বা নাথাকক, আপুনি গছজোপা কিমান মাল উলিয়াব সিমানেই পইচা পাব। আপোনাৰ গছজোপা যদি 100 গ্ৰাম মাল উলিয়াই লৈ যায়, আপুনি 100 গ্ৰামৰ পইচা পাব। যদি 500 গ্ৰাম উলিয়াই লৈ যায়, 500 গ্ৰামৰ পইচা লৈ যাব। গতিকে চাওক, সাঁচি খেতিৰ কাৰণে কিমান সাংঘাতিক ধৰণে এতিয়া এটা গৱেষণা চলি আছে আৰু আমি কিমান ভাল বস্তু এটা কৰি আছোঁ যে আমাৰ গছডাল গছ হৈ থাকিব আৰু সাঁচি গছডাল সমূলঞ্চে ধ্বংস কৰি দিব নালাগিব। যেনেকৈ এবাহ মৌৰ পৰা মৌ বাহে কোনো গম নোপোৱাকৈয়ে বা মৌখিনিক আঘাত নকৰাকৈ আমি মৌ নিষ্কাশন কৰিব পাৰোঁ আৰু মৌ বাহটো জ্বলাই দিব পাৰোঁ, জ্বলাই পেলাই আমি নিষ্কাশন কৰিব পাৰোঁ। আপুনি ভাবিব পাৰিব যে মানে এবাহ প্ৰকাণ্ড বৰমৌ গছত পৰি আছে, সেই বৰমৌ বাহ মানুহে জুই জ্বলাই দিয়ে, কিন্তু এই জুই জ্বলাই দিয়া পদ্ধতিটো এতিয়া সম্পূৰ্ণ নিষিদ্ধ। কিন্তু বৰমৌ তেনে কেনেকৈ সংগ্ৰহ কৰিব? বৰমৌখিনিক এনেকুৱা এটা সময় আছে, মানে যেতিয়া সম্পূৰ্ণ মৌবাহ পকি যাব, অভিজ্ঞ মানুহে যেতিয়া গম পাব যে মৌবাহ সম্পূৰ্ণ পকিছে, তেতিয়াহ'লে কি কৰিব, সেই মৌবাহৰ একেবাৰে কাষলৈকে যাব পাৰিব আৰু সিহঁতক লাহেকৈ আঁতৰাই দিব পাৰিব আৰু আঁতৰাই পেলাই নি মৌখিনি লৈ আনিব পাৰিব। ঠিক তেনেকৈ আমাৰ সাঁচি গছত এনেকুৱা মেচিন আহি যাব যে মেচিনটো লগাই দিব আৰু লাহেকৈ তাৰ পৰা মালখিনি সমূলঞ্চে শুহি ল'ব। গতিকে চাওক, আমি এতিয়া সাঁচি খেতি কৰিবহে লাগে, কিমান টকা পাম, কেনেকৈ টকা পাম আমি ভাবিব নালাগে। হেল্ল' বন্ধু, আৰু বেছি মই আজি দীঘলীয়া কৰিব বিচৰা নাই, আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। আকৌ লগ পাম, আকৌ কথা পাতিম। যদি মোৰ ভিডিঅ'বিলাক আপুনি ভাল পাইছে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক। আপুনি যেতিয়াই কমেণ্ট কৰিব তেতিয়াই মই গম পাই যাম যে মই কি বিষয়টো বেছিকৈ অধ্যয়ন কৰিব লাগিব। আৰু যেতিয়া আপোনালোকে কোনো কমেণ্ট নকৰে তেতিয়াহ'লে মই জানিম যে ঠিকে আছে আৰু বিশেষ চিন্তা কৰিবলগীয়া নাই। হেল্ল' বন্ধু, আজিলৈ আহোঁ, ধন্যবাদ।